কিন্তু এতিয়া UPPL চৰকাৰ কৰাপশ্যন ফ্ৰী চৰকাৰ নহয়, এইটো হ'ল সিন্ডিকেটত চলোৱা চৰকাৰ। প্ৰমোদ বড়োৱে যদি নিজকে হেভি ৱেইট লিডাৰ যদি ভাবে একবাৰ কওক যে আমি BTCত অকলে ইলেকশ্যন খেলিম বুলি। এই যে নতুন পাৰ্টি খুলিছে বুলি মই ভাবোঁ, এইটো BTR চুক্তি আৰু প্ৰমোদ বড়োৰ ফেলাৰৰ কাৰণে তেওঁলোকে খুলিছে বুলি মই ভাবোঁ। প্ৰমোদ বড়োৱে এটা ছাত্ৰ সন্থাৰ পৰা আহা, তেওঁৱে BTCত এডুকেশ্যন ডিপাৰ্টমেণ্ট লৈছিল, দায়িত্ব লৈছিল। কিন্তু এতিয়া BTCত অসম চৰকাৰে ওলোৱা গুণা চব ৰিজাল্টত BTCত চবতকৈ লাষ্টত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি 30 নম্বৰত, 19 নম্বৰত, 29 নম্বৰত, 28 নম্বৰত আছে। এইটো দুৰ্ভাগ্যজনক। তাৰ মানে কি হ'ল, প্ৰমোদ বড়োৱে BTCত শিক্ষাৰ ক্ষেত্ৰত কাম কৰা নাই। নিখিল বড়ো ছাত্ৰ সন্থাসকলে পলিটিকেল UPPৰ লগত থাকি কিনে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰা নাই। উৰ্খাওগুৰা ব্ৰহ্মই হওক বা প্ৰমোদ বড়োৱে হওক, তেওঁলোকৰ UPPৰ নেতাসকলে BTC ইলেকশ্যনত অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'বলৈ সাহস নাই। BTCৰ ৰাইজসকলে এতিয়া সিদ্ধান্ত লৈছে, প্ৰমোদ বড়ো UPPL চৰকাৰে পৰিৱৰ্তনৰ নামত তেওঁলোকে শাসনত আহিছিল, কিন্তু তেওঁলোকে পৰিৱৰ্তন কৰা নাই, সিন্ডিকেট কৰি আছে। আপোনালোকে জানে প্ৰমোদ বড়োৱে UPPL চৰকাৰত আহিলে কৰাপশ্যন ফ্ৰী চৰকাৰ কৰিম বুলি কৈছিলে, কিন্তু এতিয়া UPPL চৰকাৰ কৰাপশ্যন ফ্ৰী চৰকাৰ নহয়, এইটো হ'ল সিন্ডিকেটত চলোৱা চৰকাৰ। সেইকাৰণে এতিয়া আপোনালোকে দেখি পাইছে সমগ্ৰ BTCত UPPLৰ নেতাসকলে কেতিয়াবা হোৱা বিচনাত পইচা ওলায়, কেতিয়াবা তেওঁলোকে বাণ্ডেল পইচা ৰিকভাৰী হৈ আছে, আৰু পইচা বেছি হোৱাৰ কাৰণে তেওঁলোকে কি কৰিছে, আজি UPPLৰ নেতাসকলে কিছুমান বেয়া কামত ভাইৰেল হৈ আছে। ইয়াৰ কাৰণে ৰাইজসকলে সিদ্ধান্ত ল'লে আগন্তুক নিৰ্বাচনত তেওঁলোকে BPFক ভোট দি কিনিত ৰিয়েল পৰিৱৰ্তন BTC অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ভাল চৰকাৰ, BTCত শান্তি প্ৰতিষ্ঠা কৰা আৰু BTCত প্ৰগতিশীল ডেভেলপমেণ্ট চৰকাৰ আমি BPFে আনিব গৈ আছোঁ। মই প্ৰমোদ বড়ো দাদা UPPLৰ যি শাসন কৰি আছে তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰিছোঁ, আৰু সমগ্ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ সন্মানীয় দীপেন বড়ো, প্ৰমোদ বড়োৱে এটা ছাত্ৰ সন্থাৰ পৰা আহা, তেওঁৱে BTCত এডুকেশ্যন ডিপাৰ্টমেণ্ট লৈছিল, দায়িত্ব লৈছিল। কিন্তু এতিয়া BTCত অসম চৰকাৰে ওলোৱা গুণা চব ৰিজাল্টত BTCত চবতকৈ লাষ্টত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি 30 নম্বৰত, 19 নম্বৰত, 29 নম্বৰত, 28 নম্বৰত আছে। এইটো দুৰ্ভাগ্যজনক। তাৰ মানে কি হ'ল, প্ৰমোদ বড়োৱে BTCত শিক্ষাৰ ক্ষেত্ৰত কাম কৰা নাই। নিখিল বড়ো ছাত্ৰ সন্থাসকলে পলিটিকেল UPPৰ লগত থাকি কিনে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰা নাই। আজি এই নিখিল বড়ো ছাত্ৰ সন্থা এপছুৰ প্ৰেছিডেণ্ট দীপেন বড়োৰ বিফলৰ কাৰণে বা প্ৰমোদ বড়ো তেখেতে এডুকেশ্যন ডিপাৰ্টমেণ্ট এই 5 বছৰত দায়িত্ব লৈছিল আৰু এতিয়া কাকবাদ দিলে। এই তেওঁলোকৰ কাৰণে আমি সমগ্ৰ অসমত কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰিৰ ৰাইজসকলে চৰমত কথা আহি গ'লে। চৰমত কথা আমাৰ কাৰণে কি, আমি গুণোৎসৱত ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকিঙত আমাৰ চবতকৈ তলত। মই ভাবোঁ আমাৰ শিক্ষাগুৰুসকলত ইয়াত দায় নহয়, আমাৰ শিক্ষাগুৰুসকলে দিনে নিশাই কষ্ট কৰি আছে, কিন্তু প্ৰমোদ বড়ো তেখেতে ছিংগল টিচাৰ বহুত স্কুলত আছে, ছিংগল টিচাৰ তেওঁ মাষ্টৰ আনিব পৰা নাই। এই BTCৰ মুৰব্বী প্ৰমোদ বড়োৰ বিফলৰ কাৰণে মই ভাবোঁ যে এই BTCত আমি গুণোৎসৱত চবতকৈ লাষ্ট স্থানত আমি পালোঁ। ইয়াৰ কাৰণে মই আমাৰ শিক্ষকসকলৰ দায় নহয়, এইটো হ'ল প্ৰমোদ বড়োৰ দায় বুলি মই ভাবোঁ, আৰু তেওঁলোকে বিফল হৈছে। টোটেল ফেলাৰ ইন এডুকেশ্যন ডিপাৰ্টমেণ্টত অকল সিন্ডিকেট UPPLসকলে নাজানে কোনটো স্কুলত মাষ্টৰ আছে নে নাই, ছিংগল টিচাৰ কিমান আছে, জিৰ' টিচাৰ কিমান আছে, UPPLে নাজানে। UPPLৰ মুৰব্বী প্ৰমোদ বড়োৱে কি জানে, কোনটো নদীৰ পৰা কিমান শিল পাথৰ মানে সিন্ডিকেট কৰিব লাগে, কোনটো গেটৰ পৰা কিমান কোটি টকা আহে, অকল তেওঁলোকে দিনে নিশাই প্ৰমোদ বড়োৱে অকল সিন্ডিকেটত কোনটো নদীৰ পৰা কিমান মানে ব্লেক মানি আহে, কোনটো গেটৰ পৰা কিমান ব্লেক মানি আহে, সদায় এই ব্যস্ততা থকাৰ কাৰণে আজি শিক্ষাৰ ক্ষেত্ৰত আমি গুণোৎসৱত চবতকৈ তলত থাকিবলগীয়া হৈ গ'ল। তো মই ভাবোঁ এইটোত প্ৰমোদ বড়ো আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ তেওঁলোকৰ ফেলাৰৰ কাৰণে হৈছে। তেওঁলোকে B টিম নাই A টিম মই নাজানো,
কিন্তু মই ভাবোঁ হ'বও পাৰে আপুনি কোৱাটো তেওঁলোকে বি টিমো হ'ব পাৰে কিন্তু মেক্সিমাম হ'ল UPPL নেতাৰ লগত তেওঁলোকে থকা BTR চুক্তি হৈছিল আৰু BTR চুক্তিৰ কিছুমান ছিগনেটৰী আছিল প্ৰমোদ বড়োৰ লগত কিন্তু তেওঁলোকে BTR চুক্তি ৰূপায়ণ কৰা নাই BTR চুক্তি ফেলাৰৰ কাৰণে কিছুমান UPPL লগত থকা কিছুমান নেতাসকলে এই যে নতুন পাৰ্টি খুলিছে বুলি মই ভাবোঁ এইটো BTR চুক্তি আৰু প্ৰমোদ বড়োৰ ফেলাৰৰ কাৰণে তেওঁলোকে খুলিছে বুলি মই ভাবোঁ নাই BPFৰ লোকচান নহয় আজি আমাৰ BPF দল সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰৰ চিন্তাধাৰা চলে BTC নিৰ্মাণ কৰিছে সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে BTCত খোজকাঢ়িবৰ কাৰণে ৰাস্তা নাছিল পঢ়িবৰ কাৰণে স্কুল কলেজ নাছিল এটাও অফিচ নাছিল সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে BTC গঠন কৰাৰ পাছত আমাক 10টা সাব ডিভিজন দিছে 10টা সাব ডিভিজনত 10টা মেডিকেল দিছে তেওঁলোকে পুলিচ প্ৰশাসন চিভিল ষ্টিঅ' দিছে তো সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে 17 বছৰত বহুত শাসন কৰিছিল আৰু আমি 5 বছৰ পোৱাৰ পাছত আমাৰ BPFে ৰিজলিউশ্যন লৈছে প্ৰত্যেকটা চিভিল ডিষ্ট্ৰিক্টত এটা মেডিকেল কলেজ হ'ব আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰী BTCৰ কাৰণে জাগা নোজোৰে ইয়াৰ কাৰণে প্ৰত্যেকটা ডিষ্ট্ৰিক্টত বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ আমি BPF চৰকাৰ আহিলে এইটো বনাম কাৰণ আমি জানো সমগ্ৰ BTCৰ পৰা প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ষ্টুডেণ্টসকলে গ্ৰেজুৱেশ্যন কৰে মাষ্টাৰ ডিগ্ৰী কৰিবলৈ একমাত্ৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আছে এইটো নাই ইয়াৰ কাৰণে আমাৰ য়াং জেনেৰেশ্যনৰ কাৰণে সদায় হাগ্ৰামা মহিলাৰ ছাৰে চিন্তা কৰে প্ৰমোদ বড়োৱে য়াং জেনেৰেশ্যনটো চিন্তা নকৰে নেক্সট ইলেকশ্যনটো চিন্তা কৰে আমি নেক্সট জেনেৰেশ্যনটো চিন্তা কৰোঁ BPFত নতুন প্ৰজন্ম বহুত ল'ৰা ডেকা গাভৰুৱে আহিছে আমি অপেন ফৰ এভৰিৱান আমাৰ BPF দলত অপেন ফৰ এভৰিৱান ইয়াৰ কাৰণে কোনোবা যদি জেনেৰেশ্যনে সমাজৰ কাৰণে কাম কৰিব বিচাৰে আহক আমাৰ BPF দলত হাত দৌৰি কিনি আমি BTCত শান্তি প্ৰতিষ্ঠা আৰু BTCত উন্নত কৰিম যাহাতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়াত শিক্ষা গ্ৰহণ কৰিব আহে বেষ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে কৰিম বুলি তেওঁ কথা দিছে আমাৰ BTCত মানে মানুহসকলে যাতে বেমাৰ আজাৰ চাবলৈ আমাৰ ইয়াত যাতে বেষ্ট হস্পিটেল আমি বনাব পাৰে ইয়াৰ কাৰণে চিন্তাধাৰা আমি লৈছোঁ হেল্থ এডুকেশ্যন আৰু আনএমপ্লয়মেণ্ট যিসকলে আমাৰ প্ৰমোদ বড়োৱে ওৱান জব কৈ কিনি ফেলাৰ হৈ গ'ল কিন্তু নতুন প্ৰজন্মৰ কাৰণে আমি BPFে 100 কোটি তাৰ মানে দিছপুৰ গুৱাহাটীত আৰু দিল্লীত যিবোৰ ষ্টেট ছাৰ্ভিচ আৰু চেণ্ট্ৰেল ছাৰ্ভিচৰ কাৰণে কোচিং হয় এইটো আমি BTCতে বনাম হাগ্ৰামা মহিলাৰ ছাৰ নেক্সট চৰকাৰ আহিলে ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰ ছাৰে আমাক যুৱ BPFক প্ৰতিশ্ৰুতি দিছে BTCৰ আনএমপ্লয়মেণ্ট সকলক স্কিল আৰু এমপ্লয়মেণ্ট জেনেৰেশ্যন ক্ৰিয়েট কৰিবৰ কাৰণে সন্মানীয় CM ছাৰে আৰু BJPৰ ষ্টেট প্ৰেচিডেণ্ট সন্মানীয় ছাৰ তেওঁলোকে কৈ আছে কিন্তু মই আপোনালোকৰ চেনেলৰ দ্বাৰা সন্মানীয় প্ৰমোদ বড়োক প্ৰত্যাহ্বান কৰিব বিচাৰিছোঁ প্ৰমোদ বড়োৱে যদি নিজকে হেভি ৱেইট লিডাৰ যদি ভাবে একবাৰ কওক যে আমি BTCত অকলে ইলেকশ্যন খেলিম বুলি প্ৰমোদ বড়োৰ সাহস নাই আৰু UPPলৰ কোনো নেতাই উৰ্খা উগুৰা ব্ৰহ্মই হওক বা প্ৰমোদ বড়োৱে হওক তেওঁলোকৰ UPPলৰ নেতাসকলে BTC ইলেকশ্যনত অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'বলৈ সাহস নাই জানে তেওঁলোকে জনগণে সিদ্ধান্ত ল'লে এবাৰ UPPলক তেওঁলোকে একদম বেয়াকৈ হাৰাই কিনি BPFক চৰকাৰ গঠন কৰাব আমাৰ BPFৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে দুখ আৰু সুখ সময়তো জনগণৰ লগত আছে ইয়াৰ কাৰণে জনগণক আমি বিশ্বাস কৰোঁ হাগ্ৰামা ছাৰে অকলে নিৰ্বাচন খেলিম বুলি কৈ আছে কিন্তু প্ৰমোদ বড়োৱে নোৱাৰে তাৰ মানে হাগ্ৰামা মহিলাৰ ছাৰ লগত তেওঁ জিকিব নোৱাৰে ইয়াৰ কাৰণে UPPলৰ নেতাসকলে অকলে ইলেকশ্যন খেলিম বুলি তেওঁলোকে ক'ব নোৱাৰে আজি দোকানত কাষ্টমাৰ নাই মই জানো যিসকলে দোকানদাৰ দি আছে আপোনালোকে এই দোকানে একমাত্ৰ চ'ৰ্চ দোকানত ভাল কাষ্টমাৰ ওলালেহে আপোনাৰ ঘৰৰ ৰাতি চৌকাত ভাত আগুন জ্বলাই আপোনাৰ ল'ৰা ছোৱালীক স্কুল শিক্ষা গ্ৰহণ ভালকৈ কৰিব পাৰিব কিন্তু দোকানত কাষ্টমাৰ নাই তাৰ মানে প্ৰমোদ বড়োৱে BTCত যিমানটো কাম হয় BTCৰ বাহিৰা কণ্ট্ৰেক্টৰসকলক বেছি পাৰ্চেণ্টেজ লৈ কিনি বিক্ৰী কৰি আছে এইটো 1 নম্বৰ 2 নম্বৰ প্ৰমোদ বড়োসকলে ভাল চৰকাৰ গঠন কৰিম বুলি কৈছিল কিন্তু সন্মানীয় গোবিন্দ বসুমতাৰী তেখেতে মানে লাখ টকা লৈ কিনে এই যে ৱাইন শ্বপত লাইচেঞ্চ দি আছে ইলিগেলি উইদাউট ভেৰিফিকেশ্যন ক'ৰবা স্কুল ওচৰত ক'ৰবা নেশ্যনেল পাৰ্ক ওচৰত বা ভাল ঠাইত য'ত মানে মদ মানে ৱাইন শ্বপৰ কাৰণে লাইচেঞ্চে এলাউ নহয় কিন্তু UPPলৰ নেতাসকলে UPPলৰ মুৰব্বীসকলে 2 নম্বৰ তেওঁলোকে পইচা লৈ কিনে য'ত ত'ত মদ মানে ৱাইন শ্বপৰ লাইচেঞ্চ দিছে আমি জানো আগত হাগ্ৰামা মহিলাৰ ছাৰ শাসন কৰা টাইমত আমাৰ কোকৰাঝাৰত চিৰাঙত বাক্সাত ওদালগুৰিত কিমান ৱাইন শ্বপ আছিলে ইয়াতকৈ এতিয়া 10 গুণ ৱাইন শ্বপ বাঢ়ি আছে আৰু UPPলৰ নেতাসকলে চবৰ পৰা পইচা খাইছে কাৰ পৰা পইচা খোৱা নাই তেওঁলোকে আই ঘৰ মানে আই যি আইসকলক থাকিবৰ কাৰণে ঘৰ নাই ভাৰত চৰকাৰে আই ঘৰ দিছে এই ঘৰৰ পৰা
আই মাতৃৰ পৰা তেওঁলোকে ইউ পি পি এল সকলে পইচা খাইছে মাষ্টৰ শিক্ষকৰ পৰা তেওঁলোকে পইচা খাইছে জনগণক হেঁচা মাৰি তেওঁলোকে সিন্ডিকেট কৰি আছে সেইকাৰণে তেওঁলোকে চব্জি দোকানৰ পৰা সিন্ডিকেট কৰিছে তেওঁলোকে দোকানৰ পৰা সিন্ডিকেট কৰিছে মাটি বালিৰ পৰা সিন্ডিকেট কৰিছে সকলো ক্ষেত্ৰৰ পৰা তেওঁলোকে সিন্ডিকেট কৰিছে ইভেন মই আপোনালোকক কওঁ প্ৰমোদ বৰে 2020 চনত জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত যিসকলে বিদেশীত জাৰ্নালিষ্ট দিনে নিশাই কৰি আছে তেওঁলোকক 10 কোটি পইচা দিম বুলি কৈছিলে এই 5 বছৰ পাৰ হৈ গ'ল কিন্তু বিটিচিৰ জাৰ্নালিষ্টসকলে ইউ পি পি এলে প্ৰতিশ্ৰুতি দিয়া নিচিনা 10 কোটি জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ড দিয়া নাই ইয়াৰ কাৰণে সকলো ডাঙৰ দুখীয়া শ্ৰেণী হওক সকলো ছেকশ্যনৰ মানুহসকলে সিদ্ধান্ত লওক আপোনালোকক লুটি ইউ পি পি এলে খাই আছে ইয়াৰ প্ৰতিশোধ ইয়াৰ খং আগন্তুক নিৰ্বাচনত বিটিচিৰ ৰাইজসকলে দিব লাগিব আৰু ইয়াত ৰিয়েল পৰিৱৰ্তন বি পি এফক শাসনত আনিব লাগিব